মোৰ মৰমৰ অসমবাসী ৰাইজলৈ নমস্কাৰ জনাই পুনৰবাৰ আহিলোঁ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আৰু আজি মই আহিছোঁ গোলাঘাট কলাক্ষেত্ৰৰ সকলোবোৰ ধুনীয়াকৈ আপোনালোকক আজি দেখুৱাম। আপোনালোক যদি কোনোবা অহা নাই গোলাঘাট কলাক্ষেত্ৰলৈ আহিবলৈ মন আছে তেনেহ'লে মোৰ ভিডিঅ'টো চাওক, ভিডিঅ'টো শেষৰলৈকে চাব। কলাক্ষেত্ৰত কি দেখিম, কি দেখিবলৈ পাওঁ, সকলোবোৰ মই যি দেখোঁ আপোনালোকক সকলোবোৰ দেখুৱাম। আৰু মোৰ লগত আহিছে এয়া আপোনালোকক দেখুৱাই দিছোঁ। হাই কৈ দিয়া, হাই কৈ দিয়া। অঁ ঠিক আছে, ভিডিঅ'টো চাই থাকক আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। তেনেহ'লে আহক ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। বীৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাট। পোনপ্ৰথমে ৰাস্তাৰ পৰা ভিউটো আপোনালোকক দেখুৱাই দিছোঁ। ভিতৰলৈ সোমাই আহিয়ে চাওক কি সুন্দৰ পৰিৱেশ। ভিতৰত সোমাই আহিয়ে প্ৰথমতে দেখিব বীৰাংগনা সাধনীৰ প্ৰতিমূৰ্তি। ভিতৰত আৰু কি আছে সকলোবোৰ আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু এইটো হৈছে এটা বৃহৎ ডাঙৰ ইনডোৰ ষ্টেডিয়াম য'ত মিটিং পতা হয়। আৰু চাওক কি সুন্দৰ পৰিৱেশ, দুইফালে দেৱদাৰু গছ। আৰু এই কলাক্ষেত্ৰ আছে গোলাঘাট টাউনৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ দূৰত্বত চেলেঙি নামৰ গাঁৱত এই কলাক্ষেত্ৰ অৱস্থিত। যদি কোনোবা ইয়াত আহিব ইচ্ছা কৰে তেনেহ'লে আহিব পাৰে। বহুত ধুনীয়া পৰিৱেশ। এতিয়া হৈছে 2024 চনৰ নৱেম্বৰ মাহ আৰু আজিৰ পৰা প্ৰায় 3-4 বছৰমানৰ আগত মই ইয়ালৈ আহিছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বহুত পৰিৱৰ্তন দেখিছোঁ। বহুখিনি নতুন বস্তু ইয়াত নিৰ্মাণ কৰিছে আৰু বহুত ধুনীয়া কৰিছে কলাক্ষেত্ৰ। আৰু চাওকচোন কিমান ধুনীয়াকৈ এইফালে ফুলৰ পুলি লগাইছে। এইবোৰ ইয়াত কি লগাই থৈছে, কিমান ধুনীয়াকৈ কৰিছে এইবোৰ। আৰু এইখন হয়তো কিবা ৰেষ্টুৰেণ্ট টাইপৰে বনাইছে। গোলাঘাটৰ কি মনোমোহা পৰিৱেশ চাওক। জানিবলৈ পোৱা মতে 2009 চনৰ পৰাই এই কলাক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ইয়াত বহুখিনি পৰ্যটক ইয়াত ভ্ৰমণ কৰিবলৈ আহে গোলাঘাটলৈ। আৰু কাৰোবাৰ যদি আহিবলৈ ইচ্ছা আছে তেনেহ'লে গোলাঘাটলৈ আহিব পাৰে। গোলাঘাটত থকা খোৱাৰ সুবিধাও বহুত ধুনীয়া, হোটেল ফেচিলিটি পাই যাব। আৰু এই কলাক্ষেত্ৰৰ ওচৰতে আছে যোগীবিল। যদি ইয়ালৈ আহে তেনেহ'লে যোগীবিল যাবলৈ নাপাহৰিব। আৰু যোগীবিলৰ ভিডিঅ'ও আহি আছে। যোগীবিলৰ ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব ভিডিঅ'টো। এয়া চাওক কি ধুনীয়াকৈ এইবোৰ নিৰ্মাণ কৰিছে। আৰু এইটো হৈছে আউটডোৰ ষ্টেডিয়াম। ব'লক আউটডোৰ ষ্টেডিয়ামৰ ভিতৰ ভাগটো অলপ দেখাই দিওঁ। চাওক কি ধুনীয়াকৈ বনাইছে। আজি ভিডিঅ'টো ইমানেই আছিল। যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো বেছি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব ভিডিঅ'টোত। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই কৰি দিয়া।